নমস্কাৰ কেপি অসমীয়া চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজি নতুন ভিডিঅ'। আজিৰ এই ভিডিঅ'টো সৰস্বতী উপলক্ষে কৰা হৈছে আৰু মই পঢ়া দেখুৱাম বিদ্যালয়সমূহ আৰু মহাবিদ্যালয়খন। তো বলক ভিডিঅ'টো আপোনাৰ সৈতে আৰম্ভ কৰোঁ। আজি সৰস্বতী পূজা আৰু সৰস্বতী পূজা এইখন মোৰ প্ৰথম পাঠশালা আৰু এইখন স্কুলতে মই প্ৰথম কমানৰ পৰা চতুৰ্থ মানলৈকে পঢ়িছিলোঁ। এইখন মোৰ কুচলুপাৰা LP স্কুল। এইটো চাওক, ইয়াত পূজা আৰম্ভ কৰিব, এতিয়ালৈকে হোৱা নাই, অলপ পিছত এইটো বেদীটো স্থাপন কৰা হৈছে। বাহিৰৰ ইয়াৰ পৰিৱেশ, এইটো কোন কোন ল'ৰা ছোৱালী ইয়াত বহি আছে, এতিয়া ছাত্ৰ এইবিলাক। এটা সময়ত আমিও পঢ়িছিলোঁ, এনেকৈ বহিছিলোঁ, পূজা অৰ্চনা কৰিছিলোঁ। আৰু এতিয়া আমি বুঢ়াই বুলিব পাৰি আৰু এতিয়া বুঢ়া হৈ গ'লোঁ। এইখন স্কুলখন আৰু ইয়াৰ বাহিৰত চাওক পৰিৱেশ, আগতকৈ স্কুলখন অকণমান ধুনীয়া হৈছে, আমাৰ সময়ত একো নাছিলে এইবিলাক। আৰু এইখন হ'ল খাৰিজাতলাইগাঁও ME স্কুলখন। মই পঢ়িছিলোঁ ইয়াত 5ৰ পৰা ক্লাছ 7লৈকে। এয়া চাওক, এইখনেই স্কুলখন ME স্কুল, য'ত মই খাৰিজাতলাইগাঁও ME স্কুল। এতিয়াখন স্কুলত নাম ছাৰক মই লগাইছিলোঁ। ইয়াতে লগ পালোঁ, ছাৰ আছে আমাৰ ইফালে। ছাৰ এইবাৰ পূজাত বোলে অলপ বেলেগ বা চব্জিবিলাক অলপ বেলেগ ধৰণৰ কি বনাব এইবাৰ? এইবাৰ মানে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে বন্ধাকবি নাখায়। বন্ধাকবি নাখায়? হয়, প্ৰত্যেক বছৰে আৰু বন্ধাকবিটো টান পায় আৰু। আচ্ছা, এইবাৰ অলপ ষ্টেণ্ডাৰ্ড কৰিছোঁ আৰু চব্জিটো। তাৰমানে আমি কাবেলি বুট আনিছোঁ, আমি কেঁচা মটৰ আনিছোঁ, তাৰপিছত আলু কিছু দিছোঁ, তাৰপিছতে আমি আৰু কি গাজৰ অলপ দিলোঁ, আৰু অলপ আমি পনীৰৰ ব্যৱস্থা কৰিছোঁ, মিহল কৰি চব্জি এটা বনাই 5-6টা কম্বাইন কৰি চব্জি বনোৱা হৈছে আৰু গাজি প্ৰসাদ আছে, এইটো খাব। এইটো কৰ্দৈ টেঙা বিচাৰি আনিছোঁ। কৰ্দৈ ক'ৰ পৰা আনিছে? কৰ্দৈটো আমাৰ গাঁৱত এভেইলেবল আছে। এইটো মানে সময় থাকিলে বহুত কৰ্দৈ টেঙা পোৱা যায় আৰু মানে এইটো আনিব পৰা যায়। এনেই পকি আছে মানুহৰ বাৰীত। এইটো টক বনোৱা হৈছে গুৰ মিঠাই দি। গতিকে এইটো ভাল হ'ব লাগে আৰু টকটো খাই। এটা আমেজ আছে। গতিকে সৰস্বতী পূজা এইবাৰ এই ধৰণে পালন কৰা হয়? এই ধৰণে পালন কৰা হয়। তো এইবাৰ খাৰিজাতলাইগাঁৱৰ আদৰ্শ ME স্কুল, খাৰিজাতলাইগাঁও আদৰ্শ ME স্কুলৰ অলপ বেলেগ ধৰণৰকৈ হ'ব। তো মই দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশখিনি বা ইয়াৰ স্কুলৰ যেনেকুৱা। মই ইয়াতে মই 5ৰ পৰা ক্লাছ 7লৈকে পঢ়িছিলোঁ আৰু মই দেখুৱাই আছোঁ এইবাৰ বিজৰা স্কুল আৰু বঙাইগাঁও কলেজ। তো বলক মোৰ ভিডিঅ' চাই থাকিব, ভিডিঅ'টো আগুৱাই গৈ থাকক। ইফালে আছে আমাৰ বাইদেউ, সাবিত্ৰী বাইদেউ। এই বছৰ তেওঁ ৰিটায়াৰমেণ্ট হ'ব। কিমান আছে আৰু এইটো? 1 মাহ আছে আৰু মই মাৰ্চৰ 31 তাৰিখে হ'ম। মাৰ্চৰ 31 তাৰিখে বাইদেউ নিজ হাতে গঢ় দিয়া ME স্কুলখন। আৰু 1 মাহৰ পিছত বাইদেউ অনুপস্থিত থাকে, কিন্তু বাইদেউৰ ঘৰ যিহেতু ওচৰতে, বাইদেউ চোৱা চিতা কৰিবলৈ, লগতে যিবিলাক শিক্ষক আছে ইয়াত ইয়াৰ দায়িত্ববিলাক মূৰ পাতি ল'ব লাগিব ন বাইদেউ? ইয়াৰ অনুপস্থিত থাকিলে নহ'ব, সময়মতে আহিব লাগিব। ছাৰহঁতে বাইদেউৰ এটা বা আমিও দেখিলোঁ ইয়াত বাকী ছাৰ আৰু বাইদেউসকল আছিল, কিন্তু ইয়াৰ অনুপস্থিত, সেইকাৰণে বেয়া লাগিলে। কাৰণ আমি এইখন স্কুলতে পঢ়ি গৈছিলোঁ। চ' নিজৰ আমাৰ বহুত আৱেগ অনুভূতি জড়িত হৈ আছে। এইখন স্কুল পূৰ্বাঞ্চলী হোৱাৰ আগতে এইখন ভেঞ্চাৰ আছিলে। বাইদেৱে বহুত নিজ হাতে কষ্ট কৰিছে। তো এতিয়া হ'ল, এতিয়া জাষ্ট চাকৰি কৰিব লাগে, এতিয়া ল'ৰা ছোৱালী শিক্ষা দিব লাগে। আৰু যি দেখিলোঁ ছাৰ বাইদেউহঁতৰ অনীহা প্ৰকাশ, সেইটো খুব দুখিত এইটো দেখি পেলাই। সেইকাৰণে আমি ভাবিছোঁ যিবিলাক ছাৰ বাইদেউ আছে এতিয়ালৈকে চাকৰি অৱস্থাত আছে, তো তেওঁলোকে দায়িত্ববিলাক মূৰ পাতি লওক আৰু যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁ অভিভাৱক হওক, ভালকৈ শিক্ষা দিয়ক। কাৰণ আমি এইখন স্কুলৰ পৰা ওলাই গৈয়ে আমি আজি এই পৰ্যায়ত উপনীত হৈছোঁ। আজি নিজে কিবা এটা হাতত কাম ল'ব পাৰিছোঁ। কাৰণ এইখন স্কুল নহয়, এখন মন্দিৰৰ নিচিনা। গতিকে যিসকল ইয়াত শিক্ষক শিক্ষয়িত্ৰী বা ল'ৰা ছোৱালী আছে তেওঁলোকক এইখন মন্দিৰ হিচাপে পূজা কৰক, তেতিয়াহে সৰস্বতী মাই আশীৰ্বাদ দিব বুলি মই আশা ৰাখিলোঁ। ন বাইদেউ? ঠিক আছে। তো এইবাৰ অহা বছৰৰ পৰা এই মাহৰ পিছত বাইদেউ নাথাকিব। তো দেখুৱাই আছোঁ পৰৱৰ্তী পৰ্যায়। এইখন হ'ল বিজৰা হায়াৰ ছেকেণ্ডেৰী স্কুল বা বিজৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। এইখন স্কুলতে মই ক্লাছ 8ৰ পৰা ক্লাছ 10লৈকে পঢ়িছিলোঁ। এয়া চাওক, ইয়াৰ পৰিৱেশ খুব ধুনীয়া, আগতকৈ বহুত ভাল হৈছে স্কুলখন। এয়া মোৰ মন্দিৰৰ নিচিনা এইখন স্কুল, মন্দিৰ হিচাপে পূজা কৰোঁ। এয়া চাওক, আমাৰ ছাৰসকল আছে ইয়াত, অফিচ ষ্টাফ। এইটো ভাইচ প্ৰিন্সিপালৰ ৰুম আৰু ইফালে ৰুমবিলাক আছে। নতুন ল'ৰা ছোৱালীবিলাক আহিছে ইয়াত, ষ্টুডেণ্টবিলাক চাব পাৰিছে। শ্ৰদ্ধাৰ বাইদেউসকল ইয়াত আছে আৰু উপমহোদয় এতিয়া ৰিটায়াৰ কৰিলে, কিন্তু বিভূতি ছাৰ
মুকুল ভট্ট ছাৰ এইবিলাক চাওক ছাৰ আছে গণেশ ছাৰ আমাৰ ছাৰসকল আছে ইয়াতে আৰু আমাৰ ছাৰ অধ্যক্ষ মহোদয় এতিয়া আমাৰ সময়ত ক্লাছ টিচাৰ আছিলে আৰু এইজন হ'ল আমাৰ 97তে ৰিটায়াৰমেণ্ট কৰিছিলে মাননীয় লক্ষীকান্ত ৰায় ছাৰ এইজন ছাৰ আছে আৰু লগতে এইবিলাক ট্ৰফি দেখিব পাইছে বিজয় স্কুলৰ সুনাম ইয়াতে কয় ইয়াত কি প্ৰাইজ জিকি আহিছিলে সেইবিলাক ধুনীয়াকৈ ইয়াতে ৰখা হৈছে ইয়াতে তলতো আছে ইয়াত চাওক আমাৰ গৌৰৱ বিজৰিয়ান যিবিলাক বিজয় স্কুল পঢ়িছিলে তেওঁলোকে গৌৰৱ কৰিব পাৰে এই ভিডিঅ'ৰ জৰিয়তে ইয়াত মই দেখিব পাৰিছোঁ প্ৰথমবাৰৰ বনাইছোঁ স্কুলত আৰু এইফালে APJ আব্দুল কালাম চাহাবে তেতিয়াৰ অধ্যক্ষ পুলিন চৌধুৰী ছাৰক এতিয়া সম্বৰ্ধনা জনাইছিলে ছাৰ আছে এইবিলাক আৰু ছাৰৰ ওপৰৰ পিকচাৰখন দেখিছে এয়া ছাৰসকল ইয়াত বিজৰিয়ান ছাৰসকল ভাল লাগে আমাৰ বিজৰাৰ গৌৰৱ আমাৰ সময়ৰ টিচাৰবিলাক আকৌ চাওক ইফালে আছে আমাৰ ক্লাছ টিচাৰ শংকু ছাৰ ছাৰে অলপ চশমা বয়সৰ অলপ চাপ পৰিলে কিন্তু ডেকা অৱস্থাত আমি যেতিয়া আছিলোঁ ডেকা হৈ আছিলোঁ ছাৰ এতিয়া কেনেকুৱা ছাৰ আছোঁ ভালে আছোঁ ভালে আছে 31 বছৰ চাকৰি হ'ল অলপতো বয়সৰ চাপ পৰিবই ছাৰে কিন্তু আমাক খুব মাৰিছিল পিঠিত খুব মাৰিছিল এটা সময়ত আজি মাৰি মানুহ বনাই দিছে আমি এতিয়া ছাৰৰ আমি সেই মাৰবিলাক এতিয়া মনত পৰে কিন্তু আজি আমাৰ আশীৰ্বাদ স্বৰূপ আছিলে হয় ছাৰ তেতিয়া সেইবিলাক আশীৰ্বাদ বুলি ভাবি লৈছে সেইটোৱে ভাল সেইকাৰণে আজি এটা কিবা এটা হ'ব পাৰিছে ভগৱানে মংগল কৰক তোমালোকক হয় বিশেষ কৰি পাৰিলোঁ ৰবি বাইদেউ বাইদেউ কেনেকুৱা ভাল বহুত বঢ়িয়া ভাল লাগিছে ভাল লাগিছে তথাপি লকডাউন আছিল যদিও ঠিকে আছে ভালে লাগিছে আৰু বাগদেৱী সৰস্বতী পূজাৰ দিনা আজি বাইদেউক লগ পালে সৰস্বতী ফিল্মবোৰত এইবিলাক বাইদেউ আছে আৰু বহুত আছে মানুহ ইফালে বাইদেউৰ গ্ৰুপ আছে ইফালে বহুত এয়া বিজয় স্কুলত খিচিৰি বিতৰণ কৰি আছে আৰু বৰ্তমানৰ ছাত্ৰসকলে এই খিচিৰি খাই আছে এইবিলাক দেখিব পাৰিছে এইটো মাজভাগত আছে খিচিৰি ব্যৱস্থা আৰু ইফালে মই দেখুৱাই আছোঁ ইয়াত মই প্ৰথম ক্লাছ 8ত পঢ়িছিলোঁ সেইটো ৰুমত এয়া চাওক কেতিয়াবা কি হৈ আছে গম নাপাওঁ কিন্তু ৰুম নম্বৰ 17 বুলি আছে এইটো ক্লাছ 8ত প্ৰথম ইয়াতে পঢ়িছিলোঁ আৰু এইটোত পঢ়িছিলোঁ ওলাই আছিলে মই দেখুৱাই আছোঁ এইটো 9B আছিলে সেইটো নহয় এইটো 9A এইটো ক্লাছত মই ক্লাছ 9 পঢ়িছিলোঁ এতিয়া এইটো ক্লাছ ৰুম নম্বৰ 3 আছে এতিয়া আগৰ এনে বেলেগ আছিলে এতিয়া নতুনকৈ কনষ্ট্ৰাকশ্যন হ'ল আৰু ইফালে আছে ক্লাছ 10 ৰুমটো আগতে আছিলে বেলেগ কিন্তু মই ক্লাছ 10A ছেকশ্যনত পঢ়িছিলোঁ এইটো মই চাব পাৰিছে এইটো ৰুমত তাৰপিছত পঢ়িছিলোঁ বঙাইগাঁও মহাবিদ্যালয়ত এইখন মই কলেজত লগ পালোঁ মই পুৰণি বন্ধু বৰ্তমান বেলেগত চবেই কৰ্মৰত কেনেকুৱা লাগিলে বন্ধু বঢ়িয়া ক'ত লুকাই আছে চব লুকা যিমান লুকাব সিমান দেখাই দিম মুখত এই সৰস্বতী পূজা গাইজ এনজয় কৰক খুব পঢ়া শুনা ভালকৈ কৰক তেতিয়া চবৰে ভৱিষ্যত উজ্জ্বল হৈ উঠে ছোৱালী দেখি পকলা নহ'ব সৰস্বতী বুলি নাভাবিব বৰ্তমান অফিচৰ ডিউটি লাগি আছে অভিযোগ ডিউটি তো এইফালে বহুত সৰস্বতী জীৱন্ত সৰস্বতী আৰু এইটো হ'ল কমাৰ্চ ব্লক বা বাণিজ্য বিভাগ আৰু এইবিলাক ৰুমবিলাক দেখিছে আৰু ইয়াতে পঢ়িছিলোঁ মই মেনেজমেণ্টত মেজৰ লৈ আৰু ইফালে আছে বইজ কমন ৰুম ইফালে আছে লাইব্ৰেৰী আৰু ইয়াৰ এইটো পৰিৱেশটো চাওক এইটো লাইব্ৰেৰীটো আমাৰ দিনৰ পৰা এতিয়ালৈকে আৰু ভাল হ'ল উন্নত হ'ল এতিয়া আগতে বিল্ডিং নাছিলে কিন্তু এতিয়া বিল্ডিং হৈ গ'ল ভাল লাগিছে এতিয়া আগতকৈ বহুত উন্নত হ'ল কলেজখন আমি পঢ়া সময়ত অলপ কম আছিলে কিন্তু এতিয়া বহুত উন্নত হ'ল কলেজখন ভাল লাগিছে নিজে পঢ়িছোঁ নিজে গৌৰৱ অনুভৱ কৰিছোঁ দিনাই মই কলেজত আহিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়া তো এই মঞ্চ সাজি আছে পিছফালে আৰু এই পিছফালে চাওক এই ফিল্ডখন মই দেখুৱাই আছোঁ ভালকৈ ইয়াতে আহি সৰ্বদাই ভাষণ দিব আৰু এইটো চাওক সৰ্বদাৰ মঞ্চত ইয়াৰ সৰস্বতী দেৱী ৰাখিছে বাগদত্তা চাওক
অলপ পিছত আহি পাব এইটো সৰ্বদা হ'বলৈ কাৰণে মঞ্চ সাজি ৰখা হৈছে আৰু ইফালে আছে ৰভাখন এয়া দেখিব পাৰিছে সৰুকৈ বনাইছে কিন্তু মানুহ বহুত হৈছে ইয়াতে এয়া চাওক এই ফিল্ডখন মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব নাপাহৰিব তো আজিলৈ মাগিছোঁ বিদায় পৰৱৰ্তী নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই